Good morning everyone. মই অংকিতাই আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱাই ব্লগটো কিচেনৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। আজি বন্ধ আছিলে কাৰণ স্কুল অফিচ একো নাছিলে, ভাবিলোঁ স্পেচিয়েলকৈ ব্ৰেকফাষ্ট এটা বনাওঁ বুলি। আৰু স্পেচিয়েল বুলি একো নাই বিশেষ, কাৰণ লুচি আৰু এইটোতো নৰ্মেল হয়, কিন্তু যিমানেই আপুনি বেলেগ ব্ৰেকফাষ্ট নবনাওক, লুচি আৰু ঘুগুনিৰ যিটো মজা হয় সেইটো বেলেগত নাই। সেইকাৰণে ভাবিলোঁ আজি লুচি আৰু ঘুগুনিকে বনাই দিওঁ চিম্পলকৈ, আৰু চবে খাই ভালো পায় ঘৰত। সেইকাৰণে মই এতিয়া লুচি আৰু ঘুগুনি ৰেডি কৰিলোঁ। এয়া মোৰ হৈ গ'ল ৰেডি। এতিয়া ইহঁতক দি লওঁ চবকে, তাৰপিছত দেখাই আছোঁ আপোনালোকক। আৰু এইপিনে মই খাব ল'লোঁ এতিয়া ব্ৰেকফাষ্ট। চবৰে খোৱা মেলা হৈ গ'ল আৰু মই সদায় শেষতে বহোঁ, কাৰণ দৌৰাদৌৰিকৈ খাই মোৰ ভাল নালাগে, যিহেতু টাইমে নাপাওঁ বহিব। আৰু ব্ৰেকফাষ্টটো সেইকাৰণে ধুনীয়াকৈ বহি মেলি শান্তিত খাই ভাল লাগে, আৰু সেইটো কাৰণত মই চবকে খুৱাই মেলি একেবাৰে শেষত এতিয়া বহি গ'লোঁ আৰামত খাব। ঠিক আছে তেন্তে মই খাই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। হেল্ল' এভৰিৱান, মই এতিয়া জাষ্ট গা চা ধুই আহিলোঁ। মানে ৰাতিপুৱা এবাৰ ধুইছিলোঁ গা, কিন্তু আৰু চুলিটো ধুব আছিলে, অলপ শ্বেম্পু কৰিলোঁ আৰু ব্ৰেকফাষ্ট কৰি কাম চামখিনি গোটেই হৈ গ'ল। তাৰপিছত গা চা ধুই এতিয়া আজৰি হৈছোঁ। আৰু আজি মানে বিয়া এখন আছে, মানে মোৰ লগৰ ল'ৰাৰ বিয়া, মানে বিয়াত যাম বুলি ভাবিছোঁ আবেলিকৈ। বিয়াখন আছে মিৰ্জাত, তো বিয়াত যাবৰ কাৰণে পূৰা এক্সাইটেড হৈ আছোঁ, যিহেতু লগৰ ল'ৰাৰ বিয়া। আৰু এনেকুৱা ফ্ৰেণ্ডৰ কিবা হেৰি থাকিলে আৰু বেছি ভাল লাগে যাবৰ কাৰণে, গোটেইবোৰক লগ পাম যিহেতু। আৰু এতিয়া আজি ইমানেই বেছি ৰ'দ দিছে নহয় বাহিৰত, একদম বাহিৰৰ ফালে চাব নোৱাৰা অৱস্থা, বহুত বেছি ৰ'দ দিছে। আৰু এতিয়া মই ভাতটো বনোৱা হৈ গ'ল, আজি সোনকালে গোটেইখিনি হৈ গ'ল। তাৰপিছত গা চা ধুই অকণমান বহিছোঁ। জানে নহয় ৰাতিপুৱাৰ পৰা মানে একদম কাম শেষেই নহয়, কিবা নহয় কিবা ওলাই থাকে। কাম কৰোঁ বুলিলে মানে শেষ নহয় কাম, আৰু নকৰিলেও নহয় যিখিনি কাম। আৰু বাচ্ছাৰ লগততো জানেই কিবা কিবি ওলায়ে থাকে। কি কৰিছা তুমি? মা আহা, ইয়াতে আহা। আৰু এতিয়া প্ৰায় 2টা বাজিলে, আৰু স্কুলৰ পৰা আহি পোৱা নাই ডাঙৰজনী, আৰু স্কুলৰ পৰা আহি পাওঁতে দেৰিয়ে হয়, 3টা বাজে, তাই 3টা বাজিয়ে যায়। ভাত তাত খোৱা নাই বাৰু, অলপ দেৰিকৈ খাম, তাইও আহক। আৰু এইয়া হাই কোৱা, জোৰে কোৱা, হাই কোৱা। আজি বিয়াত যাবানে তুমি? যাবা? ক'ত যাবা? কাৰ বিয়া? কইনাৰ বিয়াত যাব দেই। আমাৰ কইনাৰ বিয়াত যাব দেই। ক'ত কইনাটো? ক'ত আছে কইনাটো? ওপৰত আছে কইনা। তাই মানে কেৱল বিয়া এটা শব্দ পাইছে, মানে বিয়া বুলি ক'লে একদম আপুনি যি কয় তাকে শুনিব। মানে একো নাখালে যদি বিয়াত লৈ যাম বুলি কওঁ নহয়, চব খাব তাই, যি কওঁ তাকে শুনে কথা। এতিয়া পূৰা বিয়াত যাবৰ কাৰণে আমাৰ শ্বেম্পু টেম্পু কৰি পূৰা ৰেডি আজি। এতিয়া ওলাইছে মাতটো তোমাৰ? ওলাইছে? হাই। ঠিক আছে তেন্তে, এতিয়া আমি কিবা কিবি অকণমান আছে আৰু বাকীখিনিও কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। দেখাই যাম বাৰু বিয়াত যাম, কি পিন্ধো কি কৰোঁ দেখাই যাম, চাই থাকিব ভিডিঅ'টো শেষলৈ। হেল্ল' এভৰিৱান, মই এতিয়া দুপৰীয়া ভাত তাত খাই মেলি অকণমান ৰেষ্ট ল'লোঁ, শুই মেলি এতিয়া উঠিলোঁ। আৰু উঠিয়ে এতিয়া ভাবিছোঁ, যিহেতু বিয়াত যাম বুলি কৈছিলোঁ আপোনালোকক, আৰু এতিয়া মই কি পিন্ধিম সেইটো এটা ডাঙৰ টেনশ্যন। মানে সদায় ক'ৰবাত যাব ওলোৱাৰ আগত এই টেনশ্যনটো মানে থাকে। যিমান কাপোৰ নাথাকক, এফালে ৱাৰ্ড্ৰব নধৰা হৈ আছে, কিন্তু ক'ৰবাত যাব ওলালে মানে কাপোৰেই নাই, কি পিন্ধি যাওঁ। চব মাইকী মানুহৰে চাগে এই প্ৰব্লেমটো হয়, মোৰ যে সদায় হয় জানেনে, ক'ৰবাত যাব ওলালে কি পিন্ধো মানে একো ভাবি পোৱা নাই। ইয়া চাওকচোন, মই এফালৰ পৰা গোটেই ৱাৰ্ড্ৰব খুলিটো চাই আছোঁ, মই কি পিন্ধি যাম। শাৰী পিন্ধো নে কিবা মেখেলা চাদৰ পিন্ধো, কি পিন্ধো চাই লওঁ, আৰু দেখাই থাকিব আপোনালোক কি পিন্ধি যাওঁ। আৰু এতিয়া ভাবিছোঁ আজি এযোৰ পাটৰ কাপোৰে পিন্ধো, বহুত দিন হ'ল এই কাপোৰযোৰ পিন্ধা নাই। এয়া এযোৰে পিন্ধিম বুলি ভাবিছোঁ, বহুত দিন হ'ল পিন্ধা নাই, আৰু ধুনীয়াকৈ ইস্ত্ৰি কৰা আছে কাপোৰযোৰ। আজি এইযোৰে পিন্ধি যাম। ঠিক আছে তেন্তে ওলাই লওঁ, তাৰপিছত লগ পাই আছোঁ। এয়া ওলাই গ'লোঁ বিয়াত যাব, ৰেডি।
চুলিটো মেলিলোঁ কিন্তু গৰমত নোৱাৰিলোঁ মানে একদম চিম্পল গৰমত জানেই নহয় অৱস্থা নাই বলক তেনেহ'লে গৈ পাই লগ পাই আছোঁ আৰু এয়া আমি আহি পাই গ'লোঁ বিবাহ ভৱন এইটো আছিলে বৰকুচিত আৰু এই ভৱনটোত আগতেও আহিছোঁ এবাৰ আৰু এতিয়া গাড়ী পাৰ্কিঙৰ কাৰণে ৰখিব লগা হ'ল বাইকবোৰ ইমান বেয়াকৈ ৰখাই থৈছিলে গাড়ীবোৰ সোমাব বহুত বেছি প্ৰব্লেম হৈ গৈছিলে আৰু সেইটো কাৰণত অকণমান ৰৈ দিব লগা হ'ল আমি আৰু এতিয়া অকণমান ভাবিলোঁ ভিডিঅ' কৰি লওঁ যিহেতু বিয়ালৈ আহিছোঁ এয়া আমি আৰু এইপিনে আমি আহি পাই গ'লোঁ আৰু মই অহাৰ আগত মোৰ লগৰবোৰ চব আহিছে অলৰেডি দেৰিয়ে হ'ল সিহঁতৰ আহি পোৱা মোৰ যিহেতু দূৰ হৈ যায় অকণমান মোৰ দেৰি হৈ গ'ল আহি পাওঁতে এয়া প্ৰণতি আপোনালোকে আগৰ ভিডিঅ'ত লগেই পাইছে আৰু এয়া হৈছে মীনাক্ষী আগতে লগ পোৱা নাছিলে আপোনালোকে তাইৰ অকণমান গা বেয়া হৈ আছিলে চ' আগৰ বিয়াবোৰত অহা হোৱা নাছিলে তাই এইবাৰ দেখাই দিলোঁ আপোনালোকক মোৰ বহুত বেছি ভাল ফ্ৰেণ্ড হয় একেলগে স্কুলৰ পৰাই পঢ়া আৰু এইপিনে আমি গোটেইবোৰ বহি আছোঁ এতিয়া এয়া হৈছে মনস্মিতা লগেই পাইছে আপোনালোকে আগতে তাই একেবাৰে গা বেয়া চৰ্দিৰ অৱস্থা নোহোৱা হৈ আছে এইপিনে চাওকচোন আৰু আহিয়ে আমাৰ দেখিছেনে পূৰা ফুচকা খোৱাত বিজি কাকো নালাগে তাইক এতিয়া পূৰা ফুচকা খাই আছে আহিয়ে আৰু এইপিনে আমি গোটেইবোৰ বহি আছোঁ এতিয়া বহুত বাচ্চাক লগ পাই তাই বহুত বেছি ভাল পাইছে আৰু এইপিনে আমিও খাব ল'লোঁ এতিয়া ফ্ৰেঞ্চ ফ্ৰাই ইমান বেছি ভাল লাগিছিলে খাই চবে একেলগে আমি খাই আছোঁ আৰু বহুত বেছি ভাল লাগিছে কাৰণ যিহেতু লগৰ গোটেইবোৰ আহিছে বহুত বেছি এনজয় কৰিলোঁ আমি চাওকচোন চবে পূৰা খোৱাত ব্যস্ত এতিয়া আৰু এইপিনে আমি এতিয়া আহি গ'লোঁ পানীপুৰি খাব যিটো মোৰ বহুত বেছি ভাল লাগে খাই আৰু যিটো অকলে খাই ভাল নালাগে মনস্মিতা আছিলে তাইও খাম বুলি ক'লে সেইকাৰণে দুইজনী আহি এতিয়া পূৰা ফুচকা খোৱাত লাগি গৈছোঁ আৰু সঁচাকৈ ফুচকাটো ইমান টেষ্টি বনাইছিলে বহুত বেছি ভাল লাগিলে খাই সেইকাৰণে খাই ল'লোঁ আৰু এইজনীয়ে চাওকচোন কেতিয়া মনে মনে এইবোৰ ভিডিঅ' কৰিছে মই গমেই নাপাওঁ বাপৰে বাপ আৰু এতিয়া আমি আহি গ'লোঁ মেইন কোৰ্চলৈ মানে ভাত খাবলৈ আহি গ'লোঁ আমি আৰু খানাটো সঁচাকৈ বহুত বেছিয়ে টেষ্টি আছিলে চবে একেলগে বহি এতিয়া খাই আছোঁ আৰু ঢেৰ কিবা কিবি আইটেম আছিলে গোটেইবোৰ ভাল হৈছিলে তো ভালেই লাগিলে খাই তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতেই এৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব